মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ওচৰলৈ চতুৰ্থ শ্ৰেণীৰ এটা পাঠ লৈ আহিছোঁ। অংকুৰণ কিতাপখনৰ সেই পাঠটোৰ নাম হৈছে পানী। এই পাঠটো 5 নম্বৰ পাঠ। তোমালোকে এই পাঠটো মন দি শুনিবা হওক। এই পাঠটো বুজোৱাৰ লগতে মই আটাইবোৰ প্ৰশ্নৰ উত্তৰো লৈ আহিছোঁ। তোমালোকে একেটা ভিডিঅ'তে পাঠটো আৰু প্ৰশ্নৰ উত্তৰসমূহ একেলগে পাবা। আহা এতিয়া আমি পাঠটো চাওঁ। পানী। মোক তোমালোকে নৈ, বিল, জান, জুৰি আৰু হয়তো নলী, নাদ, নলৰ মুখত দেখা। কিন্তু জানানে বাৰু, মই যে থাকোঁ বায়ুৰ লগত, জীৱৰ দেহত, মাটিৰ তলত, তেনেহ'লে মই নাথাকোঁ ক'ত? অৰ্থাৎ এই কথাখিনিৰ পৰা আমি ইয়াকেই বুজিলোঁ যে নৈ, বিল, জান, জুৰি, নদ, নদী এইবোৰত পানী থাকে। সেইবোৰ আমি চকুৰে দেখা পাওঁ। কিন্তু কিছুমান চকুৰে নেদেখা ঠাইতো পানী থাকে। সেয়া হৈছে বায়ু, অৰ্থাৎ মেঘবোৰৰ মাজত পানী সোমাই থাকে। আমি কেইখন ছবিৰে পানী ক'ত কেনেকৈ থাকে চাওঁ আহা। এইখন হৈছে এখন নৈ, পাহাৰৰ পৰা বৈ আহিছে। নৈত এনেকৈ পানী থাকে। এয়া হৈছে জান-জুৰি, জান-জুৰিত এনেদৰে পানী থাকে। এয়া হৈছে বিল, বিলত এনেকৈ পানী থাকে। আৰু সেই বিল, নৈ, জান-জুৰিৰ আকাৰ অনুসৰি পানীয়েও আকাৰ লয়। নলী, নাদ, নলী নাদৰ ভিতৰতো পানী থাকে। এয়া হৈছে নাদ বা কুঁৱা, কুঁৱাৰ ভিতৰতো মাটিৰ তলৰ পৰা পানী ওলায় আৰু সেই পানী আমি সংগ্ৰহ কৰি ব্যৱহাৰ কৰোঁ। এই ছবিবোৰ চাই তোমালোকে নিশ্চয় ধৰিব পাৰিছা পানী ক'ত কেনেকৈ থাকে আৰু পানীয়ে কেনেকৈ আকাৰ লয়। এয়া হৈছে পানী বায়ুৰ লগত থাকে, মেঘৰ মাজে মাজে পানী সোমাই থাকে। আৰু আমি চকুৰে নেদেখাকৈ আমাৰ চাৰিওফালৰ বায়ুতো পানী সোমাই থাকে। এই পানীসমূহ বায়ুৰ মাজত সোমাই থকা বাবে আমি দেখা নাপাওঁ। ঠিক তেনেদৰে মানুহৰ শৰীৰতো পানী থাকে। মানুহৰ শৰীৰত পানী নাথাকিলে আমি মৃত্যুমুখত পৰিব লাগিব। এয়া মানুহৰ কিমান বয়সত কিমান পানী থাকে তাত শতাংশ হিচাপত দেখুওৱা হৈছে, বয়সৰ লগত মিলাই তোমালোকে চাই ল'বা। আৰু মাটিৰ তলতো এনেকৈ পানী থাকে। আৰু সেই মাটিৰ তলৰ পানীৰ পৰাই গছ-গছনিয়ে পানী সংগ্ৰহ কৰে আৰু নিজৰ প্ৰয়োজনীয় পানী ব্যৱহাৰ কৰে। পানীয়ে কৈছে, মই নাথাকোঁ ক'ত? অৰ্থাৎ পানী সকলোতে থাকে। নৈত থাকে, বিলত থাকে, জান-জুৰিত থাকে, নলী-নাদত থাকে, নলৰ মুখত থাকে, মানুহৰ শৰীৰত থাকে, জীৱৰ দেহত থাকে, বায়ুৰ লগত থাকে। আমি ছবিসমূহৰ পৰা গম পালোঁ ক'ত কেনেকৈ পানী থাকে। গতিকে পানী নথকা ঠায়েই নাই। সকলোৱে কয় মোৰ হেনো আকাৰ নাই, অৰ্থাৎ পানীৰ কোনো আকাৰ নাথাকে। পানী আমি য'তেই থওঁ সেইটোৱে আকাৰ লয়। আগৰ চাই অহা ছবিসমূহত আমি গম পালোঁ পানীয়ে য'ত যেনেকৈ থাকে তেনেকৈ আকাৰ লয়। আমি যি পাত্ৰতেই ৰাখোঁ পানী জলীয় পদাৰ্থ আৰু সেই জলীয় পদাৰ্থৰ বাবে তাত তেনেকুৱা আকাৰ লয়। কতা মই দেখোন প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰো আকাৰ ল'ব পাৰোঁ। অৰ্থাৎ পাত্ৰ মানে যি ঠাইত পানী থোৱা হয়, য'ত পানী থাকে সেই পাত্ৰটো য'ত যেনেকুৱা আকাৰ থাকে, ডাঙৰ হ'লে ডাঙৰ আকাৰ ল'ব আৰু সৰু হ'লে সৰু আকাৰ ল'ব। সেয়ে পানীয়ে কৈছে যে মই প্ৰকাণ্ড পাত্ৰত প্ৰকাণ্ড আকাৰ লওঁ আৰু ক্ষুদ্ৰ পাত্ৰত অৰ্থাৎ সৰু পাত্ৰবোৰত সৰু আকাৰ লওঁ। মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। কেতিয়াবা উটুৱাইও লৈ যাওঁ, সুৰংগৰ মাজেদিও যাওঁ আৰু সূক্ষ্ম ছিদ্ৰৰ সুৰুঙাও লওঁ। পানীয়ে এনেদৰে মানুহক উটুৱাই লৈ যায় দূৰ দূৰণিলৈ। লগতে মানুহ মৃত্যুমুখত পৰে। বানপানীত ঘৰ-দুৱাৰ ডুব যায় আৰু গছ-গছনিও তেনেদৰে পানীয়ে উটুৱাই লৈ যাব পাৰে।
এই ছবিখন চালে তোমালোকে গম পাবা। সুৰংগৰ মাজেদিও যাওঁ, মানে যিবোৰ হোল থাকে, সুৰংগ থাকে, মাটিৰ তলেৰেই হওক বা আন কোনোবা ঠাইৰে হৈ যোৱা, সেই হোলসমূহেৰেও পানী সোমাই যাব পাৰে। সূক্ষ্ম ছিদ্ৰ মানে অতি সৰু ছিদ্ৰ মানে হৈছে ফুটা। সেই সৰু ফুটাৰ সুৰুঙাৰেও পানী সোমাই যাব পাৰে। তাৰপিছত পানীয়ে কৈছে, মোৰ পিছে কেতিয়াও ৰৈ থকাৰ ইচ্ছা নাই, অৰ্থাৎ পানী এঠাইত ৰৈ থাকিব নিবিচাৰে। অবিৰাম বৈ থাকিবলৈহে মন যায়। অবিৰাম মানে হৈছে ক'তো নৰোৱাকৈ বা নৰখাকৈ পানীৰ একেৰাহে বৈ থাকিবলৈ মন। মোৰ অকণো দুখ ভাগৰ জিৰণি নাই। পানীৰ শৰীৰত বা মনত দুখ নালাগে আৰু ভাগৰো নালাগে, লগতে ক'তো জিৰাবলৈ নিবিচাৰে। ভাৱ হৈ আকাশলৈ উৰো, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰো, আৰু পানীয়ে জলীয় বাষ্প হৈ মেঘৰ মাজলৈ উৰি গুচি যায় আৰু মেঘৰ ভিতৰত ৰৈ যায়। তাৰপিছত সেই মেঘে আকৌ বৰষুণ দিয়ে আৰু বৰষুণ হৈ পুনৰ ধৰালৈ সেই পানী উভতি আহে। মই মোৰ ৰূপ সলাব পাৰোঁ, অৰ্থাৎ পানীয়ে নিজৰ ৰূপ সলনি কৰিব পাৰে। জাৰত যেতিয়া থেতুৱাই ধৰোঁ, অৰ্থাৎ ঠাণ্ডা কালত যেতিয়া বহুত বেছি ঠাণ্ডা লাগে, তেতিয়া মই গোট মাৰোঁ, অৰ্থাৎ পানী বেছি ঠাণ্ডা হ'লে গোট মাৰে, অৰ্থাৎ বৰফ হয়। তাপ পালে আকৌ ভাৱ হৈ উৰোঁ। যেতিয়া পানীত উত্তাপ দিয়া হয় বা গৰম কৰা হয়, তেতিয়া পানী ভাৱ হৈ আকাশলৈ উৰি যায়। মোৰ ভাপতে যন্ত্ৰ চলে। পানীৰ ভাপেৰে আগতে ৰেলগাড়ীসমূহ চলিছিল বা অন্যান্য যন্ত্ৰ চলাব পাৰি, ভাপ ইঞ্জিন বুলি কোৱা হয়। মোৰ বলতে বিজুলী চাকিও জ্বলে, অৰ্থাৎ পানীৰ পৰাই বিদ্যুৎ উৎপন্ন কৰা হয় আৰু আমি বাল্বসমূহ জ্বলাওঁ, আমি পোহৰত থাকিব পাৰোঁ পানীৰ কাৰণে। তোমালোকে মোৰ জহতে মাছে ভাতে খোৱা, অৰ্থাৎ পানীত মাছ থাকে, গতিকে আমি মাছ খাবলৈ পাওঁ। শাক পাচলি ফল মূল পোৱা, শাক পাচলিত পানী দিলেহে, ফল মূলত পানী দিলেহে সেইবোৰ উৎপাদন হয়, আমি খাবলৈ পাওঁ। তাৰ পাছতো মোৰ সোৱাদ নাই বুলি কোৱা, তথাপিও আমি পানীৰ সোৱাদ নাই বুলি কওঁ, কাৰণ আমি সোৱাদ নাপাওঁ। মই যে কেৱল ৰূপহে সলাব পাৰোঁ তেনে নহয়, অৰ্থাৎ পানীৰ যে অকল ৰূপহে সলনি হয়, অৰ্থাৎ গোটা হয়, ভাপ হয়, বৰষুণ হয়, এইবোৰ হৈছে পানীৰ ৰূপ। কিন্তু অকল ৰূপ সলাব পৰাই নহয়, স্থান কাল পাত্ৰভেদে মাত বোলো সলনি কৰোঁ। পানীৰ মাতো আছে আৰু সেই মাতো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মাত ওলায়। পাহাৰৰ পৰা নামি আহোঁতে শিলৰ লগত পানী খুন্দা খাই কেনেকুৱা শব্দ হয়? কুলু কুলুকৈ শব্দ হয়। উতলিলে, অৰ্থাৎ পানীত যেতিয়া আমি গৰম দিওঁ, তেতিয়া সেই পানীবোৰ বক বক শব্দ কৰি উতলে। সৰি পৰোঁতে টপটপাওঁ। পানী যদি ওপৰৰ পৰা তললৈ সৰি পৰে, তেতিয়া টপ টপকৈ শব্দ হয় আৰু সেইটোকে টপটপাওঁ বুলি কৈছে। ভাবিছানে কেতিয়াবা মই কেনেকৈ আকাশত উৰোঁ আৰু কেনেকৈ তললৈ সৰোঁ? কেতিয়াবা যদি মই নোহোৱা হওঁ নাইবা পৃথিৱীখন বুৰাই থওঁ, তেতিয়া কি হ'ব পাৰোঁ? আৰু পানীয়ে কৈছে, পানী কেতিয়াবা আকাশত উৰে, অৰ্থাৎ মেঘৰ মাজত পানীৰ টোপালবোৰ থাকে, আৰু কেনেকৈ তললৈ সৰে, অৰ্থাৎ বৰষুণ হৈ তললৈ সৰে। কেতিয়াবা আকৌ নোহোৱা হওঁ আৰু পৃথিৱীখন বুৰাই থওঁ। যদি কেতিয়াবা পানী নোহোৱা হৈ যায় আৰু পৃথিৱীখনে যদি পানীৰ তলত ডুব গৈ থাকে, তেতিয়া আমাৰ কি হ'ব? পৃথিৱীখনৰ কি হ'ব? পৃথিৱীত বসবাস কৰা জীৱ জন্তুবোৰৰ কি হ'ব? কেতিয়াবা আমি ভাবি চাইছোঁনে? সেই কথাও পানীয়ে আমাক সুধিছে। তাৰপিছতে আমি এতিয়া প্ৰশ্নসমূহৰ আলোচনা কৰিম। মৰমৰ মইনাহঁত, এতিয়া মই তোমালোকৰ বাবে প্ৰশ্নৰ উত্তৰসমূহ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটোৱে আছে, নৈ, বিল, জান জুৰি, নলী নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে?
তাৰ পিছৰ প্ৰশ্নকেইটা আমি পানী ক'ত ক'ত পাওঁ, পানী কি কি অৱস্থাত থাকে, পানী উতলিলে কেনে শব্দ হয়। এতিয়া আমি উত্তৰ চাওঁ আহা। নৈ, বিল, জান-জুৰি, নদী, নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে? উত্তৰ এনেদৰে লিখিবা। নৈ, বিল, জান-জুৰি, নদী, নাদ আদিৰ উপৰিও বায়ুৰ লগত জীৱৰ দেহত আৰু মাটিৰ তলত পানী থাকে। উত্তৰ দিয়াবোৰ হৈছে আমি পানী ক'ত ক'ত পাওঁ। উত্তৰ লিখিবা। আমি পানী নৈ, বিল, জান-জুৰি, নলী, নাদ, নল, বায়ু, জীৱৰ দেহ আৰু মাটিৰ তলত পাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পানী কি কি অৱস্থাত থাকে? উত্তৰ এনেদৰে লিখিবা। পানী গোটা, জুলীয়া আৰু বাষ্প অৱস্থাত থাকে। পিছৰ প্ৰশ্নটো হ'ল পানী উতলিলে কেনে শব্দ হয়? উত্তৰ লিখিবা। পানী উতলিলে বক বক শব্দ হয়। তাৰ পিছৰ প্ৰশ্নটো পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? উত্তৰ লিখিবা। পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে মই য'তেই থাকোঁ তাৰে আকাৰ লওঁ। পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে? উত্তৰ লিখিবা। পানী য'তেই থাকে তাৰে আকাৰ লয়। প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰো আকাৰ ল'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নবোৰৰ দিয়া হৈছে কেইটামান শব্দ আৰু সেই শব্দবোৰৰ অৰ্থ লিখিব দিয়া হৈছে। মই এফালে শব্দ লিখিছোঁ আৰু এফালে সোঁহাতে অৰ্থবোৰ লিখিছোঁ। আকাৰ শব্দৰ অৰ্থ হৈছে গঢ় বা আকৃতি। সূক্ষ্ম শব্দৰ অৰ্থ হৈছে অতি ক্ষুদ্ৰ বা নিচেই সৰু। তাৰ পিছৰ প্ৰশ্নবোৰ চাওঁ আহা। তাৰ পিছত লিখিব দিছে ছিদ্ৰ, অবিৰাম, সুৰুঙা, ধৰা। আৰু তাৰ পিছত কেইটামান প্ৰশ্ন দিছে পানী ভাৱ হৈ ক'লৈ যায়, পানী বৰষুণ হৈ ক'লৈ নামি আহে। ইয়াৰ উত্তৰবোৰ মই লিখি আনিছোঁ, চাওঁ আহা। ছিদ্ৰ মানে হৈছে বিন্ধা, অবিৰাম মানে হৈছে নেৰানেপেৰা বা একেৰাহে হৈ থকা, সুৰুঙা শব্দৰ অৰ্থ হৈছে জলঙা আৰু ধৰা শব্দৰ অৰ্থ হৈছে পৃথিৱী বা ধৰণী বা অনেক শব্দ আছে। ইয়াৰ পিছৰ প্ৰশ্নবোৰ হৈছে উত্তৰ দিয়া। পানী ভাৱ হৈ ক'লৈ যায়? উত্তৰ লিখিবা। পানী ভাৱ হৈ আকাশলৈ উৰে আৰু বৰষুণ হৈ পুনৰ ধৰালৈ আহে। ইয়াৰ পিছত তোমালোকক কেইটামান যুক্তাক্ষৰ দিছে। ক্ষ আৰু ম লগ হৈ সৃষ্টি হয় ক্ষয়ময়ম। যেনে শব্দত লিখা হ'ব সূক্ষ্ম, যক্ষ্মা, লক্ষ্মী, উঙয় গয় অংগ, উঙয় গয় অংগ, অংগ, সংগ, সুৰংগ এনেকৈ উচ্চাৰণ কৰা হয়। তাৰপিছত কেইটামান শব্দ দিছে, চাওঁ আহা। সূক্ষ্ম, লক্ষ্মী, লক্ষ্মণ, লক্ষ্মীনাৰায়ণ, সুৰংগ, ৰংগ, প্ৰসংগ, প্ৰাসংগিক। এনেদৰে আমি যুক্তাক্ষৰ ব্যৱহাৰ কৰি শব্দ কিছুমান গঠন কৰা হয় আৰু তাৰ উচ্চাৰণ তেনেদৰে কৰা হয়। এইকেইটা মই লিখি আনিছোঁ, চাওঁ আহা। তাৰপিছৰ এটা প্ৰশ্ন হৈছে পানী বৰষুণ হৈ ক'লৈ নামি আহে? উত্তৰ লিখিবা। পানী বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰি আহে। ভাষা অধ্যয়নত এই যুক্তাক্ষৰবোৰ আছে, সেইখিনি মই আগতেই তোমালোকক পঢ়ি শুনালোঁ। পিছতে তোমালোকক সেই যুক্তাক্ষৰ ব্যৱহাৰ কৰি কেইটামান বাক্য দিছে। যেনে লীনাই কথাবোৰ সূক্ষ্মভাৱে বিবেচনা কৰে। শৰৎ কালত লক্ষ্মী পূজা পালন কৰা হয়। সংগ দোষত মানুহে বেয়া হয়। তেজপুৰত বাণ ৰংগমঞ্চ আছে। এইখিনি পঢ়িবা। তাৰপিছত বাক্য ৰচনা কৰিব দিছে, সেইখিনি মই লিখি আনিছোঁ। অবিৰাম শব্দৰে বাক্য ৰচনা এনেকৈ কৰিবা। এইকেইদিন অবিৰাম বৰষুণ হৈ আছে। জান-জুৰি শব্দটো লগাই এনেদৰে লিখিবা। বাৰিষা কালত জান-জুৰিবোৰ পানীৰে ভৰি থাকে। কুলু কুলু শব্দটোৰে বাক্যত এনেদৰে প্ৰয়োগ কৰিবা। পাহাৰৰ পৰা নিজৰাৰ পানী কুলু কুলুকৈ বৈ আহিছে। সুৰুঙা শব্দটো হৈছে সাপটো সুৰুঙাৰে সোমাই গ'ল।
তাৰপিছৰ শব্দটো হৈছে ছিদ্ৰ, নাৱৰ তলিৰ ছিদ্ৰৰে পানী সোমাইছে। তাৰপিছত তোমালোকক জানো আহা দিছে আৰু সেই জানো আহাত অনুকাৰ বা ধন্যাত্মক শব্দ কাক কয় দিয়া আছে, সেইটো মই লিখি আনিছোঁ, চাওঁ আহা। কোনো বস্তু বা প্ৰাণীয়ে যিকোনো কাম কৰোঁতে বিশেষ ধৰণৰ ধ্বনি বা শব্দৰ সৃষ্টি হয়। সেই ধ্বনিৰ অনুকৰণত সৃষ্টি হোৱা শব্দবোৰক ধন্যাত্মক শব্দ বা অনুকাৰ শব্দ বোলে। ধ্বনি শব্দটোক চাউণ্ড বুলিও কোৱা হয়। এতিয়া মই কিছুমান অনুকাৰ শব্দ দিছোঁ চোৱা। কাউৰীয়ে যে শব্দ কৰে কা কা, এই কা শব্দ এটাৰ অনুকৰণত আন এটা কা শব্দৰ সৃষ্টি হৈছে। এনেদৰে জীৱ জন্তুৰ মাতৰ অনুকৰণত যদি আমি আকৌ দুটা শব্দ পাইছোঁ, তেতিয়াহ'লে ইয়াৰ পিছৰ প্ৰথম কাটোৰ সলনি দ্বিতীয় কাটো অনুকাৰ শব্দ বোলা হ'ব। ঠিক তেনেকৈ ঘড়ীৰ টিক টিক শব্দটো প্ৰথম টিক শব্দটোৰ পৰা দ্বিতীয় টিক শব্দটো অনুকাৰ শব্দ বুলি কোৱা হয়। টিক শব্দৰ অনুকাৰ শব্দ হৈছে টিক, অৰ্থাৎ এইটো ঘড়ীৰ টিক ধ্বনিটোৰ পৰা দ্বিতীয় শব্দটো সৃষ্টি হৈছে, সেইকাৰণে এইটো অনুকাৰ শব্দ বুলি কোৱা হয়। তাৰপিছতে তোমালোকৰ পাঠত ভোমোৰাৰ শব্দ দিছে। ভোমোৰাই কি কৰে? গুণ গুণ শব্দ কৰে। এই প্ৰথম গুণ শব্দটোৰ পৰা দ্বিতীয় গুণ শব্দটো সৃষ্টি কৰা হৈছে আৰু এইটোকে অনুকাৰ শব্দ বুলি কোৱা হয়। অৰ্থাৎ ভোমোৰাৰ মাতৰ বা ধ্বনিৰ অনুকৰণত এই শব্দটো সৃষ্টি কৰা হৈছে। তাৰ পিছৰ শব্দটো হৈছে বতাহৰ হুৰহুৰণি। যেতিয়া ধুমুহা বতাহ আহে তেতিয়া হুৰ হুৰ শব্দ হয় আৰু প্ৰথম হুৰ শব্দটোৰ অনুকৰণত দ্বিতীয় হুৰ শব্দটো সৃষ্টি কৰা হৈছে আৰু এইটোকে কোৱা হয় অনুকাৰ শব্দ। ইয়াৰ পিছৰ উদাহৰণটো চাওঁ আহা। চিকা হৈছে নিগনি। সেই নিগনিটোৱে চিক চিক শব্দ কৰে। সেইটো চিক শব্দৰ অনুকৰণত আন এটা চিক শব্দ লিখা হৈছে। তাৰ পিছৰ প্ৰশ্নবোৰ হৈছে কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। দুলিটোত কেইটামান শব্দ দিয়া হৈছে, তাৰ পৰা আমি মিলাই লিখিছোঁ অনুকাৰ শব্দবোৰ। দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে শব্দ কৰে কেৰ কেৰ। বতাহত বাঁহে বাঁহে খহনি খালে শব্দ হয় মেৰ মেৰ। বেল বাজিলে শব্দ হয় টং টং। পানী উতলিলে শব্দ হয় বক বক। জেঠীয়ে মাতিলে শব্দ হয় টিক টিক। এই শব্দবোৰ দুলিটোৰ ওপৰত দিয়া আছে, তাৰ পৰা আনি মই মিলাইছোঁ। তোমালোকেও এনেদৰে মিলাই লিখিবা। তাৰপিছতে তোমালোকৰ অনুশীলনীত এই ছবিখন দিয়া আছে আৰু ছবিখন দি প্ৰশ্ন এটা দিছে। ভাৱ হৈ আকাশলৈ উৰো, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰো। ছবিখনৰ আধাৰত এই বাক্যশাৰীৰ ভাৱ বহলাই লিখিব দিছে আৰু বাক্যশাৰী মই ভাৱ বহলাই এনেদৰে লিখিছোঁ। পানী ভাৱ হৈ আকাশলৈ উৰে আৰু বৰষুণ হৈ ধৰালৈ পুনৰ নামি আহে। সূৰ্যৰ তাপত পানী ভাৱ হৈ আকাশলৈ উৰি পানীৰ কণিকাবোৰ মেঘৰ লগত মিলি বতাহত উপঙি ফুৰে। সেই মেঘবোৰ পাহাৰত খুন্দা খাই বৰষুণ ৰূপে পুনৰ পৃথিৱীত পৰে। এনেদৰে পানীয়ে ৰূপ সলনি কৰি থাকে। তাৰ পিছতে এখন ছবি দিয়া হৈছে। এই ছবিত কেইজনমান মানুহৰ ছবি দিয়া হৈছে আৰু সেই মানুহজনে কি কাম কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে সেই কথা লিখিব দিয়া হৈছে। প্ৰশ্নটো হ'ল কিছুমান বৃত্তি পানীৰ লগত জড়িত হৈ আছে, ছবি চাই সেইবোৰ কোৱা। বৃত্তি মানে হৈছে মানুহে যি কাম কৰি নিজৰ প্ৰয়োজনীয় খা খৰচ উলিয়াই আৰু জীৱন নিৰ্বাহ কৰে। উত্তৰ এনেদৰে লিখিবা। প্ৰথম ছবিখন হৈছে মাছমৰীয়া বা মাছুৱৈ এজনৰ। দ্বিতীয় ছবিখন হৈছে মৎস্য ব্যৱসায়ী, অৰ্থাৎ তেওঁ মাছৰ ব্যৱসায় কৰে, মাছৰ পোনাৰ। তৃতীয় ছবিখন হৈছে বৰফ বিক্ৰেতা, তেওঁ বৰফ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে। চতুৰ্থ ছবিখন হৈছে দুগ্ধ ব্যৱসায়ী, অৰ্থাৎ তেওঁ গাখীৰৰ ব্যৱসায় কৰে। পঞ্চম ছবিখন হৈছে
কুমাৰৰ অৰ্থাৎ তেওঁ মাটিৰ বাচনৰ ব্যৱসায় কৰে, মাটিৰ বাচন নিৰ্মাণ কৰে আৰু সেইবোৰ বিক্ৰী কৰে আৰু তাকে কুমাৰ বুলি কয়। তাৰ পিছৰ ছবিখন হৈছে এজন নাৱৰীয়াৰ, তেওঁ নাও চলাই নিজৰ জীৱিকা নিৰ্বাহ কৰে। তাৰ পিছৰ ছবিখন হৈছে তাৰ পিছতে তোমালোকক দুটা সাঁথৰ দিয়া হৈছে, সেই সাঁথৰ দুটাৰ উত্তৰ মই পিছত লিখিছোঁ। তাৰ পিছতে তোমালোকক অকণমান জানো আহা দিছে, জানো আহাত প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে লিখা হৈছে। মই সেইখিনি পঢ়ি দিছোঁ, তোমালোকে শুনিবাহক। বৰ্তমান সময়ত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱা আৰু গভীৰ নলীনাদ বহোৱাৰ ফলত ভূগৰ্ভৰ পানীৰ স্তৰ ক্ৰমান্বয়ে তললৈ নামিছে। মানে হ'ল আমাৰ পৃথিৱীৰ মাটিৰ তলত থকা পানীবোৰ কমি গৈছে। সেইবাবে মানুহৰ খোৱাপানীৰ নাটনি হৈছে, মানে খোৱাপানী কম হৈ গৈছে। এই নাটনি পূৰাবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তাৰ বাবে আমি বৰষুণত যিবোৰ পানী পাওঁ সেই পানীবোৰ জমা ৰাখিব লাগে। এই ক্ষেত্ৰত চৰকাৰে উদগনিমূলক আঁচনি গ্ৰহণ কৰিছে, অৰ্থাৎ মানুহে যাতে পানীবোৰ জমা কৰে তাৰ কাৰণে চৰকাৰে কিছুমান আঁচনি উলিয়াইছে। স্কুল কলেজ আদিত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে। স্কুল কলেজতো বৰষুণৰ পানী আমি কিদৰে জমা কৰিব পাৰোঁ সেই ব্যৱস্থা কৰা হৈছে। এতিয়া সাঁথৰ দুটা চাওঁ আহা। সাঁথৰ ভাঙা, টোপ টোপ টোপলি পানী পালে মুকলি। এই সাঁথৰটোৰ উত্তৰ হৈছে জাল। দ্বিতীয় সাঁথৰটো হৈছে ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকুৱাব নোৱাৰি, অৰ্থাৎ জিভা। ইয়াৰ উত্তৰটো হৈছে জিভা। ইয়াৰ পিছত তোমালোকক কেইটামান বাক্য বনাব দিছে। সেই শব্দকেইটা হৈছে পানী পৰ, পানী কৰ আৰু পানীৰ তলৰ কাঁইট। বাক্যবোৰ এনেদৰে বনাব লাগিব। পানীত পৰ মানে হৈছে নষ্ট হোৱা। বানপানীয়ে খেতিবোৰ নষ্ট কৰাত খেতিৰ বাবদ খৰচ হোৱা টকাবোৰ পানীত পৰিল। পানী কৰ মানে হৈছে নষ্ট কৰা। পৰীক্ষা বেয়া কৰি নবীনে দেউতাকৰ আশাবোৰ পানী কৰিলে। পানীৰ তলৰ কাঁইট তাৰ মানে হৈছে নেদেখা শত্ৰু। পানীৰ তলৰ কাঁইট বৰ বিপদজনক। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে কি কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা। তোমালোকে এনেদৰে লিখিবা। ধান, মাহ, শাক পাচলি, ফল মূল আদি খেতি কৰিবলৈ পানী লাগে। জীৱ-জন্তু, মানুহ, গছ-গছনি জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন হয়। মানুহৰ দৈনন্দিন কাম-কাজ কৰিবলৈ পানীৰ প্ৰয়োজন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীয়ে বুৰাই থয় তেতিয়া কি কি সমস্যা হ'ব পাৰে? তলত দিয়া তালিকাত নথিভুক্ত কৰা। অৰ্থাৎ দুটা তালিকা দিছে আৰু সেই তালিকাত আমি পাঁচটা কাৰণ লিখিব লাগিব। কাৰণ মানে কি কি সমস্যা হয় সেইবোৰ লিখিব লাগিব। যদি পানী নোহোৱা হয় তেতিয়া আমাৰ কি কি অসুবিধা হ'ব চাওঁ আহা। পানী অবিহনে আমি জীয়াই নাথাকোঁ, অৰ্থাৎ কোনো জীৱ-জন্তুৱে পানী নোহোৱাকৈ জীয়াই থাকিব নোৱাৰে, মানুহকে ধৰি। তাৰ পিছৰটো লিখিম আমি খেতি কৰিব নোৱাৰিম। তাৰ পিছত লিখিম পানী নোহোৱা হ'লে গা ধোৱা, বাচন বৰ্তন ধোৱা, কাপোৰ কানি ধোৱা, গছ-গছনিক পানী দিয়া আদি একো কামেই কৰিব নোৱাৰিম। আৰু দুটা কাৰণ ইয়াৰ পিছৰ পিঠিত লিখিছোঁ। আৰু যদি পৃথিৱীখন বুৰাই পেলায় তেতিয়া কি অসুবিধা হ'ব বা সমস্যা হ'ব চাওঁ আহা। প্ৰথম হ'ব ঘৰ-দুৱাৰ, খেতি-বাতি সকলো পানীত ডুবি থাকি নষ্ট হ'ব। তাৰ পিছত হৈছে গছ-গছনি, জীৱ-জন্তু, মানুহ সকলোৰে মৃত্যু হ'ব। তাৰ পিছত আমি লিখিম আমাৰ থকা ঠাই নোহোৱা হ'ব। ইয়াৰ পিছৰ আন দুটা কাৰণ ইয়াৰ পিছৰ পিঠিত লিখিছোঁ চাওঁ আহা। সেই কাৰণ দুটা। অৰ্থাৎ যদি পানী নোহোৱা হয় আমি পানী খাবলৈ নাপাই পিয়াহত কষ্ট পাম আৰু পৃথিৱীখন মৰুভূমি সদৃশ হ'ব। আৰু যদি পানীয়ে বুৰাই পেলায় ঘৰ-দুৱাৰ পানীয়ে উটুৱাই লৈ যাব আৰু আমাৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব। তোমালোকে এনে